হেল্ল', সকলোকে নমস্কাৰ জনাইছোঁ। মই পাৰবিন। আজি মই আগতে ভিডিঅ' দুটামান দিলোঁ, আপোনালোকে চাইছে, ভাল লাগিছে মোৰ। আজি মই আকৌ এটা ভিডিঅ' দিব লৈছোঁ। সাধাৰণ, তেনেই সাধাৰণ, তথাপিও আপোনালোকে চাবচোন, চাই কেনেকুৱা লাগে ক'ব। যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকে ক'লোঁ। এইখিনি আপোনালোকে চবেই চিনি পাইছে ন, সকলোৱে। এইবোৰ কুন্দুলি হয়। কুন্দুলি মানে কি আৰু, আমাৰ গাঁৱত সৰ্বসাধাৰণতে আমাৰ লোকেল যিটো কুন্দুলি সেইটো নহয়, এইটো বজাৰৰ পৰা অনা কুন্দুলি। এইটো অলপ আমাৰ গাঁৱলীয়া কুন্দুলিতকৈ অকণমান দীঘল দীঘল এইবিলাক বস্তু। খাবলৈ আমাৰ হাজবেণ্ডে খুব ভাল পায়, ল'ৰায়ো খুব ভাল পায় খাই, ময়ো খাই ভাল পাওঁ। মই খোৱা বস্তু একো বেয়া নহয়, মই চব খাই ভাল পাওঁ। এতিয়া কুন্দুলিখিনি ভাজিম, কুন্দুলি কাটি পেলাই ভাজিম, তাকে আপোনালোকক দেখাম। আৰু আপোনালোকে যদিও আগতে নিজে কৰে, তথাপিতো মোৰ ভিডিঅ'টো চাব, চাই পেলাই কেনেকুৱা হৈছে ক'ব। কুন্দুলিখিনি গোটা গোটাকৈ ধুনীয়াকৈ পানীত ধুই ল'লোঁ। ধুই পেলাই এতিয়া এনেকৈ সৰু সৰুকৈ মিহি মিহিকৈ, এনেকৈ দীঘল দীঘলকৈ মিহি মিহিকৈ কাটিছোঁ। এনেকৈ মিহিকৈ কাটিলে খাবলৈ খুব ভালকৈ। পকা কুন্দুলিৰ লগত যদি পকা কুন্দুলি থাকে, তেতিয়া অকণমান টেঙি টেঙি নিচিনা টেঙা টেঙা ভাৱ এটা আহে। সেইটো কথাৰ কাৰণে কেঁচা হ'লে ভাল লাগে মানে। দীঘল দীঘলকৈ দিছোঁ। আকৌ এইখিনি মই দীঘলকৈ কটাৰ পিছতো আকৌ ভালকৈ ধুই লৈছোঁ। ধোৱাৰ পিছত এতিয়া ইয়াতে মই এনেকৈ থওঁতে অকণমান নিমখ হালধি ওপৰত মানে সানি দিম, অলপ হালধি। মই আগতেও কৈছোঁ, মই নিমখ হালধি চামুচেৰে দি পেলাই মই বেয়া পাওঁ। মই জোখ নোপোৱা নিচিনা লাগে। চামুচে দিলে যেন খাবলৈ যেন ভাল নহ'ব নেকি, বেছি হৈ যাব নেকি, এনেকুৱা নিচিনা লাগে। মই হাতেৰেহে কৰোঁ। কুন্দুলি স্বাস্থ্যৰ কাৰণে খুব উপকাৰী পাচলি দেই, খাব লাগে কিন্তু। আমি কুন্দুলি প্ৰায়ে খাওঁ। কুন্দুলি খাই মই ভাল পাইছোঁ, সকলোৱে, ল'ৰাই ভাল পায় কুন্দুলি খাই। এতিয়া মই কুন্দুলিখিনি ধুনীয়াকৈ এনেকৈ থৈছোঁ, থৈ পেলাই মই এতিয়া ভাজি ল'ম। ভাজি আৰু আপোনালোকক দেখাম। দেখাই আমি আকৌ ভাতৰ লগত খাব লাগিব নহয়, সোনকালে হ'ব লাগিব। ভাজিবৰ কাৰণে কেৰাহীখন পাতি জুইত দিলোঁ। তাৰপিছত কেৰাহীখন অকণমান গৰম হ'ল, তাতে মই এতিয়া অকণমান তেল দি দিম। তেলকণ অকণমান সৰহকৈ দিব লাগিব, তেতিয়া কুন্দুলিখিনি ভালকৈ ভাজ খাব। কম তেলত ভালকৈ ভাজ নাখায়। বেছি তেল খালে আকৌ স্বাস্থ্যৰ কাৰণে অপকাৰী। তথাপিতো কিছুমান ক্ষেত্ৰত খাবও লাগিব, নহ'বা যে ভাজিটো খাবলৈ বেয়া হয়। সেইটো কথাৰ কাৰণে অকণমান দিছোঁ সৰহকৈ। এতিয়া তেলখিনি গৰম হ'ল। তেলখিনি গৰম হ'লত মই এতিয়া গেছটো অকণমান কমাই লৈছোঁ, নহ'বা ভাজিখিনি আকৌ একদম উফৰি আহিব নেকি গাত, ঠিক নাই। দিম যোৱা। অলপ ভালকৈ এনেকৈ লৰাই পেলাই অলপ দেৰি ঢাকন মাৰি থৈ দিম। ভাজিখিনি মই এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া আৰু অলপ পিছত আৰু হৈ যাব আৰু লৰাই দিছোঁ। আপোনালোকে নাভাবিব আকৌ কি বস্তু দেখুৱাইছে, চবেই বনাই খায়ে আছে। মোৰ নিজে মনটো ভাল লাগিবৰ কাৰণে, মই আমনি লাগে ন, কিবা কিবি এটা কৰি থাকিলে মনটো ভাল লাগে, আৰু সেইটো বুলি ভাবিয়ে ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াবলৈ বুলি আহিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু ভাল পায় বেয়া পায় মোক জনাই থাকিব, তেতিয়া ভাল লাগে। আৰু বহুত কিবা কিবি জীৱনটোত কৰিবলৈ মন আছিলে, কিন্তু কৰিবলৈ নাপালোঁ মানে অৱশ্যে সময় সুবিধা চব তেনেকৈ একে নহয়, নিমিলে চবৰে। সেইটোৱে, কিছুমান নিজেও মিলাব নোৱাৰা হ'লোঁ, সেইটো কথাৰ কাৰণে।
এতিয়া আৰু এইবিলাক উজু বুদ্ধি যেন লাগে, কৰি থাকিবলৈ মন যায়, বাহিৰলৈ ক'তো যাব নালাগে, ঘৰতে কৰিব পাৰিম। এতিয়া হ'বৰ কাৰণে ঢাকনখন মাৰিছোঁ, জুইটো কমাই দিম অকণমান। এতিয়া আৰু কুন্দুলি ভাজি এতিয়া হৈ গৈছে আৰু দেই। এতিয়া নমাই দিম আৰু গেছটো বন্ধ কৰি দিব লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া এনেকৈ যদি থওঁ, ভাজিখিনি যদি এনেকৈ থৈ দিলে কি হয়, তেলখিনি ভাজি যিখিনি তেল দিছিলোঁ সেই তেলখিনি নিগৰি তললৈ গুচি যাব। মই এনেকৈ কৰোঁ বাৰু, আনে কৰেনে নাজানো। কাঢ়ি থ'লে তেলে চেলে কাঢ়ি থ'লে বেয়া। এনেকৈ যদি থৈ দিওঁ অলপ সময়, সেই তেলখিনি চব পাচলিখিনিৰ পৰা মানে তললৈ তেলখিনি নিগৰি গৈ থাকিব, ভাজিত আৰু তেলখিনি লাগি নাথাকে। এইয়া এতিয়া এইখিনি কুন্দুলি ভাজি বনালোঁ যে, ভাজিখিনি এইখিনি ভাজি ৰেডি হৈ গ'ল ভাতৰ লগত। এতিয়া আমি খাম আৰু। এতিয়া মানে দুপৰীয়া সময় হ'ল ভাত খোৱাৰ। ভাবিলোঁ ভাজিখিনি আপোনালোককো দেখাম আৰু আমি খাবও পাৰিম।